নমস্কাৰ। আজি এটা অতি বিতৰ্কিত বিষয় লৈ পেলাই ভিডিঅ'টো মই বনাইছোঁ। যদি মোৰ কোৱা কথাখিনি আপোনালোকে উচিত বুলি ভাবিছে প্লিজ লাইক দিব। কথাটো হ'ল, আজি কেইদিনমানৰ পৰা ফেচবুকত অকল এটাই নিউজ বাজি আছে বুলি ক'লেও মিছা নহয়। সেইটো হৈছে অগ্নিনাভ বাবাৰ মন্দিৰক লৈ পেলাই। বহুতে কৈছে যে সেই মন্দিৰৰ মূৰ্তিভাগ চুৰি হোৱাৰ আঁৰত হৈছে শিখা মজুমদাৰ বাইদেউ। তেখেতে বোলে জানি শুনিহে সেই মূৰ্তিটো চুৰ কৰাইছিল। কাৰণ তেখেতৰ মন্দিৰ ভাগত আজিকালি বোলে মানুহৰ সংখ্যা কমি গৈছে, আকৌ পপুলাৰিটি পাবৰ কাৰণে, আকৌ মানুহৰ মনত শিৰোনাম দখল কৰিবৰ কাৰণে তেখেতে বোলে সেই চুৰিকাণ্ডটো সংঘটিত কৰিছিল বুলি বহুতে মন্তব্য কৰা দেখা গৈছে। কিছুমানে কৈছে যে বেচেৰিয়ে বোলে ব্যৱসায় বন্ধ হৈ যায় বুলি ভয় খাইছিলে। কিছুমানে কৈছে যে বেচেৰিয়ে বোলে এতিয়া কেনেকৈ ব্যৱসায় চলাব। কিছুমানে কৈছে যে এগৰাকী ডকাইত, চোৰ, বিভিন্ন ধৰণৰ তেখেতক মানুহে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া মোৰ কথাটো হ'ল, মই সেই মন্দিৰ ভাগৰ যিমানবিলাক ভিডিঅ' চাইছো বা বাইদেউ ভাগৰ যিমানবিলাক লাইভ মই চাইছো, মই ক'বলৈ যোৱা নাই দেই, বাইদেউ কাকিজক সঁচা মই ক'বলৈ মই যোৱা নাই। মোৰ কথাখিনি হ'ল, মই তেখেতৰ যিমানখিনি ভিডিঅ' চাইছো, তেখেতে কিন্তু কেতিয়াও কাকো জোৰ কৰি মতা মই দেখা নাই, বা কাকো কোৱা নাই যে আপোনালোক আহক আৰু শৰাই সলনি আপোনালোকে 500 টকা আগবঢ়াওক। কেতিয়াও তেখেতে কিন্তু মন্তব্য দিয়া মই দেখা নাই। এতিয়া কথা হ'ল, সেই মন্দিৰ ভাগত ইমান মানুহৰ সমাগম কিয়? প্ৰথম কথা, মই নিজেও দেখিছো বা শুনিছো, বহুত মানুহে তালৈ গৈ বিভিন্ন ধৰণৰ প্ৰমাণ পাইছে, আৰু সেই প্ৰমাণ পোৱাৰ হেতুকে কিছুমানে তাত বিভিন্ন ধৰণৰ দান দিয়াও দেখা গৈছে, প্ৰায় মাহে মাহে গৈ শৰাই দিয়াও দেখা গৈছে। কথাটো হ'ল, তেওঁলোকৰ সেই বাবাৰ প্ৰতি থকাৰ বিশ্বাস, বাবাৰ প্ৰতি থকাৰ মৰমৰ কাৰণে, বিশ্বাসৰ কাৰণে তাত মানুহৰ সমাগম। কাৰণ ইমান মানুহৰ ভগৱানৰ প্ৰতি বা বাবাৰ প্ৰতি বিশ্বাস নথকা হলে সেই মন্দিৰত কেতিয়া মানুহৰ সমাগম দেখিবলৈ পোৱা নগলহেঁতেন। বিশ্বাসৰ কাৰণেহে মানুহবিলাক গৈছে। তেখেতে কাকো জোৰ কৰি মতাৰ কাৰণে যোৱা নাই, বাবাৰ প্ৰতি থকা বিশ্বাস আৰু আস্থাৰ কাৰণেহে সেই মন্দিৰ ভাগলৈ মানুহবিলাক গৈছে। এতিয়া কথাটো হ'ল, মানুহবিলাকে যে ইমান টুলুঙা মন্তব্য কেনেকৈ দিব পাৰিছে? তেওঁলোকৰ বা অলপো ভয় লগা নাই নে যে এই মন্দিৰ ভাগক লৈ তেওঁলোকে ইমান ধৰণৰ বিতৰ্ক কৰিছে? বিতৰ্ক কৰা কোনো প্ৰশ্নই নুঠে। যদি বাইদেউগৰাকীয়ে সঁচাকেই ব্যৱসায় কৰিছে, এটা কথা সদায় মনত ৰাখিব, ভগৱানক লৈ যোনে ব্যৱসায় কৰে বা ভগৱানৰ পইচা যোনে খায়, তেওঁক কিন্তু ভগৱানে কেতিয়াও শুদাই নেৰে। আৰু প্ৰতিটো পাপৰে শাস্তি আছেই। আৰু যদি বাইদেউগৰাকীয়ে সঁচাকেই পাপ কৰিছে, তেখেতক কিন্তু ভগৱানে এদিন নহয় এদিন শাস্তি দিবই। কাৰণ এটা কথা মনত ৰাখিব, স্বৰ্গ বুলি নৰক বুলি কোনো বেলেগ স্থান নাই। এইখনেই স্বৰ্গ, এইখনেই নৰক। আপুনি যদি কিবা পাপ কাম কৰিছে, ইয়াতে ভুগিব, বেলেগত ভুগিবলৈ যাব নালাগে। যদি বাইদেউগৰাকীয়ে বেয়া কাম কৰিছে, ভগৱানে তেখেতক নিশ্চয় শাস্তি দিব। আপুনি মই ইমান টুলুঙা মন্তব্য কৰি মানুহক শাস্তি দিয়া উচিত নহয় বুলি মই ভাবো। মানুহৰ আজি সমাজত বিতৰ্ক কৰিবলগীয়া বহুত বিষয় আছে, সেইবিলাক লৈ পেলাই আপোনালোকে বিতৰ্ক কৰকচোন। এই বাইদেউগৰাকীৰ পিছত আপোনালোকে ইমান কিয় লাগি আছে বাৰু? বহুতো দেখো ইউটিউবাৰ বিলাকে নিজৰ কিছুমান পপুলাৰিটিৰ কাৰণে, কেইটামান লাইকৰ কাৰণে বাইদেউগৰাকীক ইমান বেছি তললৈ নিছে নহয়, ভাবিব নোৱাৰা। বেয়াও লাগে ন। মানুহে মানুহক ইমান খোৱা কামোৰা কৰিব পাৰে নে বাৰু? নাপায় দেই। যিবিলাকে তেওঁলৈ ইমান টুলুঙা মন্তব্য কৰিছে, প্লিজ বন্ধ কৰক। ভগৱানৰ ওপৰত এৰি দিয়কচোন। ভগৱানে তেখেতক নিশ্চয় শাস্তি দিব। যদি তেখেতে সঁচাকে ব্যৱসায় কৰিছে, নিশ্চয় শাস্তি দিব। আৰু আপোনাৰ যদি বেয়া লাগিছে, আপোনাৰ যদি বিশ্বাস নাই ভগৱানৰ প্ৰতি বা বাবাৰ প্ৰতি, নাযাব। আপোনাক কোনে মাতিছে? সেইটোৱে কথা। যিসকল গৈছে তেখেতক যাব দিয়ক, তেখেতসকলক সেৱা কৰিব দিয়ক। আপুনি মই টুলুঙা মন্তব্য কৰি কোনো লাভ নাই নহয়। কাৰোবাৰ জানো আস্থা, কাৰো বিশ্বাসক আপুনি ভংগ কৰিব পাৰিব? কেতিয়াও নোৱাৰে। বাবাৰ প্ৰতি থকা মানুহৰ বিশ্বাস আছিল, আছে আৰু সদায় থাকিব। আপুনি মই মন্তব্য কৰি সেই বিশ্বাস কেতিয়াও আঁতৰাব নোৱাৰো। এয়াই আছিলে মোৰ কথা। ধন্যবাদ।